Happy birthday. Asli na na ha. हेलो ভিউয়ার্স মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক ভালে আছে আপোনালোকে লক্ষী পূজাও চাগে ভালে ভালে পাতা হৈ গল আমাৰো কালি লক্ষী পূজাৰ নিয়মটো কৰা হ'ল লক্ষী পূজাৰ পিছদিনাখন যেহেতু মোৰ মাৰ বাৰ্থডে কালি ৰাতি 12টাত কেক কটাম বুলি ভাবিছিলো কিন্তু তেনেকৈ কটোৱা নহল তো মানে ভাবিলো গধূলি টাইমতে কেক চেক কটোৱা সৰু সুৰাকৈ এনে সেলিব্ৰেশন এটা কৰিম বুলি এতিয়া মাহত নাই মাহত গৈছে শিৱ মন্দিৰ আজি মাৰ যেহেতু বাৰ্থডে হয় এইটো কাৰণে অলপ মানে পূজা চূজা কৰিব গৈছে আৰু মাহত মাহীহতো অহা কথা আছে আৰু ইমানেই ইয়াত বৰষুণ দি আছে কৈছো আজি যাম বুলি ভাবিছিলো কৰবাত কিন্তু যোৱা হয় নে নহয় নাজানো বৰষুণটো কমিলে যাম যদি দি থাকে যাবলৈ মন নাযায় আৰু বৰষুণ দি থাকিলে মন চন বিলাকো ভাল লাগি নাথাকে আৰু ফুৰিও ভাল নালাগে তেনেকৈ চাওঁ কি হয় গধূলিলে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিবা এতিয়া ধুনীয়াকৈ ডেকোৰেশ্যন কৰা হৈ গ'ল বেলুন চেলুনবিলাক ধুনীয়াকৈ লগাই দিলোঁ আৰু কেকটো ৰেডি আছে এতিয়া কেক কাটিং কৰিবলৈ বাকী আছে অলপ পিছতে কেক কটা আৰম্ভ হ'ব বেড কভাৰ লগাই দিলোঁ বেলেগ একো নাছিলে কাৰণে এইটো লগাই দিছোঁ এতিয়া এইটো কেক ধুনীয়াকৈ আমি ধুনীয়াকৈ কেক কটা হৈ গ'ল মায়ে ধুনীয়াকৈ কেক কাটিলে ফটো চটো মৰা হৈ গ'ল এতিয়া আমি যাম এখন ৰেষ্টুৰেণ্টলৈ অলপ দেৰিকৈ যাম এতিয়া এনে ফটো চটো আৰু অলপ মাৰি লওঁ আৰু আমি চবেই সকলোৱে মিলি ওলাই ল'লোঁ মা পাপা মই ভাইটি আমি সকলোৱে ওলাই ল'লোঁ এতিয়া আমি যাম এখন ৰেষ্টুৰেণ্টলৈ অলপ দূৰ আছে আমি চবেই যাম তাতে ডিনাৰটো কৰি আহিম বাৰ্থডে সেলিব্ৰেশন হৈ গ'ল ধুনীয়াকৈ সেলিব্ৰেট কৰিলোঁ আৰু যিমানটো পাৰোঁ এতিয়া আমি সবে ওলালো মেলি এতিয়া যোৱা কথা তাত ৰেষ্টুৰেণ্টত মানুহ বিয়ে থাকে তাত বহুত মানুহ বিয়ে থাকে আজি কি হয় দেখা যাওক এতিয়া আমি গৈ থাকোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এয়া মোৰ মাহী হয় হাই এয়া ভণ্টি হাই কৈ দিয়া এতিয়া আমি চবে ওলালো মেলিলো এতিয়া আমি চবে যাম আৰু এতিয়া আমি ইয়াত আহি পালোঁ এতিয়া খানা অৰ্ডাৰ দিলোঁ এতিয়া আহি পাব অলপ টাইম লাগিব এতিয়া ওচৰতে চিলড্ৰেন পাৰ্ক আছে ভণ্টিক অলপ খেলাই আনো এই খুব ফূৰ্তি আজি আসলি নহয় নহয় হা আজি ভণ্টি খুব ফূৰ্তি তাই আজি পাৰ্কত খেলিব পাব মজাকে ইমান ধুনীয়া কোনটোত উঠিবা এইটোত উঠিবা হা ইয়াত উঠিবা হা ৰ'বা চফা ভাল হৈ আছে ইয়াত উঠা পানী নহয় ইয়াত উঠা ময়ো উঠিম এয়া আমাৰ খানা আহি গ'ল এতিয়া সকলোৱে মিলি আমি খাই লওঁ এতিয়া ধুনীয়াকৈ খালোঁ মেলিলোঁ খাই মেলি হৈ গ'ল এতিয়া আমি যাম ঘৰলৈ আজিলৈ ইমানতে সামৰিছোঁ মাৰ বাৰ্থডে সেলিব্ৰেশনটো এনেকৈ কৰিলোঁ আৰু সৰু সুৰাকৈ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে
আৰু যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই টেক কেয়াৰ